নমস্কাৰ ওয়েলকাম টু মাই জান ভাস্কৰ ব্লগ চেনেল। আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, মোৰটো ভালে। আজি মই উপস্থিত আছোঁ 0DB ষ্টুডিঅ'। 0DB ষ্টুডিঅ'ত কিহৰ কাৰণে আছোঁ আপোনালোকক জনাই আছোঁ। কাৰণটো হ'ল আজি বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈকে আহিছোঁ। ইয়াত ভিতৰত আছে মানে এই ষ্টুডিঅ'ৰ ভিতৰত আছে বৰ্তমান দীক্ষুদা আছে আৰু লগতে আমাৰ বাবন বৰ্ণিল দাদা আছে। দুয়ো একেলগে আছে, আপোনালোকক অকণমান পিছত মই দেখুৱাম। আৰু আজি ইয়াতে কোচ ৰাজবংশী চং এটিৰ ডাবিং হ'ব, সেই ডাবিঙৰ কাৰণে আহিছোঁ। আৰু গানটো লিখিছে আমাৰ বঙাইগাঁৱৰে খুব গৌৰৱ অনুভৱ কৰোঁ তেখেতক লৈ, বিজয় ৰায় ভিডিঅ'জ। তেখেতৰ চেনেলটোৰ নাম, আৰু তেখেতৰ নাম হৈছে বিজয় ৰায়। গতিকে আপোনালোকে বিজয় ৰায় ভিডিঅ'জৰ চেনেলটো চাব। তেখেতে বহুত ভাল ভাল গান লিখে, আৰু যদি গান লাগে আপোনালোকক তেতিয়াহ'লে তেখেতৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু ষ্টুডিঅ'ৰ ভিতৰত বৰ্তমান দীক্ষুদা বহি আছে আৰু বাবন বৰ্ণিল দাও বহি আছে। গতিকে আপোনালোকক তেখেতসকলৰ লগত অকণমান কথা পতাম। চাওক, সেয়া ষ্টুডিঅ'ৰ ভিতৰত, ইফালে যাব লাগিব। মাছ মাৰিবা জাংছ মাছ মাৰিবা জাংছ বৰ বিহানে উঠিয়া মুখত এখন সুমিয়া গোৱা ওলাই লং মাছ মাৰিবা মাছ মাৰিবা মাছ এখন সুমিয়া গোৱা ওলাই লং মাছ মাৰিবা বৰ বিহানে মুখত এখন সুমিয়া গোৱা আগৰ লাইনটো পৰা চাওঁ। মাছ মাৰিবা জাংছ বৰ বিহানে উঠিয়া মুখত এখন সুমিয়া গোৱা ওলাই লং মাছ তই ভাউজি তই জাকৈ খালৈ লৈয়া কত খাবি বাৰীৰ কচু ঢেকীয়া বাজাৰত কি যাবি বস্তুৰ টেকা দাম আমার হেঙ্গা গরিব মানুষ চলাই বড় চাকরি বিচাৰিলং শিক্ষা দীক্ষা কৰিয়া মই চাকৰি বিচাৰিলং চাকৰি বিচাৰিলং শিক্ষা দীক্ষা বুলি কয় না শিক্ষা দীক্ষা শিক্ষা ক'লে হ'ব শিক্ষা দীক্ষা কৰিয়া মই চাকৰি বিচাৰিলং চাকরির নামতে কত টাকা খরচ করিলাম একটা ওয়ার্ড উঠি দিব লাগব তাকে বেশি অলপ দি গৈছে চাকরির নামতে কত খরচ করিলাম এটা মিলিলো মাছ মাৰিবা জাংছ মাছ মাৰিবা জাংছ বৰ বিহানে উঠিয়া মুখত এখন সুমিয়া গোৱা ওলাই লং মাছ মাৰিবা মাছ মাৰিবা মাছ মাৰিবা মাছ মাৰিবা মাছ মাৰিবা তই ভাউজি তই জাকৈ খলে লয়া কত খাবি বাড়ির কচু ঢেকিয়া বাজারত কি যাবি বস্তুর জেঙ্গা দাম আমার হেঙ্গা গরিব মানুষ চলাই বড় দাম কত নেতা আহে যায় ডাঙর ডাঙর কথা কয় আমার হেঙ্গা গরিব মানুষ ঘুরি আয় না চাই মাছ মাৰিবা জাংছ মাছ মাৰিবা জাংছ। এয়া আমাৰ দীক্ষু ছাৰ আছে লগত। ভালনে আপোনাৰ খবৰ? ভাল। আজি আপোনাৰ ষ্টুডিঅ'ত আহিলোঁ, মানে বহুত দিনৰ পৰা শুনি আছিলোঁ যে আমাৰ ভিনি হয় বিজয় ৰায় আৰু মাজৰ, তাৰপিছত এনেকৈ আপোনাক লগ কৰিম বুলি ভাবিলোঁ, সেইকাৰণে আহিলোঁ আজি। আপুনি আমাৰ কোচ ৰাজবংশী গানটোকে কেনেকুৱা লাগিল আপোনাৰ? খুব ভাল লাগিল, খুব ধুনীয়া গীত এটা। বিজয় ৰায় ডাঙৰীয়াই কথা আৰু সুৰ কৰিছে আৰু সংগীত আমাৰ বাবন বৰ্ণিলে কৰিছে গানটোৰ। গতিকে আৰু মোৰো এইটো প্ৰথম ৰাজবংশী গীত হ'ব চাগে, মোৰ যিমান দূৰ মনত আছে, যদি আগতে গাইছিলোঁ কিবা মই পাহৰিছোঁ অকণমান। খুব ভাল লাগিল, সংগীতটো খুব ধুনীয়া হৈছে। আমি 0DB ষ্টুডিঅ'ত ৰেকৰ্ড কৰিলোঁ গানটো, আৰু আশা কৰোঁ ৰাইজে ভাল পাব। আৰু পূজাৰ বতৰত
ৰাইজৰ কাৰণে এটা নতুন উপহাৰ হ'ব আৰু হয় হয় ধন্যবাদ আৰু আমাৰ জান ভাস্কৰ ইউটিউব চেনেলৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন বহুত বহুত কৰিলোঁ ধন্যবাদ আৰু আপোনাৰ চেনেলৰ জৰিয়তে মই অসমবাসীলৈ শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে সকলোৰে কুশল মংগল কামনা কৰিছোঁ এয়া আমাৰ দিখুদা লগত আছে আৰু নমস্কাৰ। আমাৰ কোচ ৰাজবংশী গামচাৰে তেওঁক অকণমান মৰম যাচিব ওলাইছোঁ ধন্যবাদ ছাৰ ধন্যবাদ বহুত বহুত ধন্যবাদ ভাল লাগিল আৰু বহুত ভাল লাগিলে আৰু ইয়াৰ দাদা আছে বিজয় ৰায় তেখেতে গীতটো সুৰ আৰু কথা লিখিছে কম্প'জ কৰিছে গীতটো বৰ ধুনীয়াকৈ বনাইছে ক খ গ ঘ মাছ মাৰিবা জাংচ আৰু সংগীত কৰিছে আমাৰ বাবন বৰ্ণিল আছে আমাৰ ষ্টুডিঅ'ত ইতিমধ্যে গীতটো গাই খুবেই ভাল লাগিল আৰু কোচ ৰাজবংশী গীত মোৰ এনেও এইখিনি মানুহ বৰ আপোন মই গৈয়ে থাকোঁ বঙাইগাঁও কোকৰাঝাৰৰ ফালে গতিকে সকলোৱে ভাল পাব বুলি মই আশা ৰাখিলোঁ গীতটো আৰু দুৰ্গা পূজাৰ সময়ত এইটো ৰাইজৰ বাবে এটা নতুন উপহাৰ আৰু বঙাইগাঁৱত গ'লে আমাৰ ঘৰত যাব লাগিব নিশ্চয় বঙাইগাঁৱত আমাৰ ঘৰত যাব লাগিব আৰু ইমান দিন অকল মানে আপোনাৰ কি হয় ষ্টেজৰ আমি তলত থাকোঁ আপুনি ওপৰত থাকে চাব যাওঁ দিখুদা আহি যায় আজি সন্মুখত লগ পাইছোঁ মানে মোৰ ভাগ্য ভাল আৰু মানে খুব ভাল লাগিল আচলতে আটাইকে লগ পাই মোৰ এটা আশা আছিল বহুত দিনৰ পৰা যেনেকৈ জুবিন দাক এটা গান গোৱালোঁ ৰাজবংশী গান মই মনতে ভাবিছোঁ দিখুৰ লগত এটা প্ৰজেক্ট কৰিম আৰু কি খুব ভাল পালোঁ আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ মই আপুনি যে মোক বিবেচনা কৰিলে গীতটো গাবৰ কাৰণে তাৰ কাৰণে আপোনাক মই আজি বহুত ধন্যবাদ জনালোঁ এইটো ছাকচেছ হ'লোঁ আৰু সেইকাৰণে মিলিজুলি সকলোৱে কাম কৰিব লাগিব এয়া চাওক আমাৰ সকলোৰে মৰমৰ বাবন বৰ্ণিল দা আছে নমস্কাৰ। লগত নমস্কাৰ। কি খবৰ আপোনাৰ খবৰ ভাল তোমাৰ ভাল মোৰতো বহুত ভাল আজি ৱেইট কৰি অৱশেষত লগ পালোঁ আৰু মানে আৰু ইমান দিনটো ফোনত কথা পাতি আছিলোঁ একদম বাকী আপোনাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা দেউতা মই আৰু বা বিয়া হ'ল এতিয়া মা দেউতা আৰু মই বাবন বৰ্ণিল নামটোৰ মাজত কিবা আছে নেকি এইটোৱে অৰিজিনেল নেম নে বেলেগ আৰু কিবা বাবন বৰ্ণিল অৰিজিনেল নেম একেবাৰে নহয় একেবাৰে নহয় বাবনটো মোৰ ঘৰত মাতা নাম মানে আইতাই দিয়া নাম আছিলে হয় আৰু বৰ্ণিলটো মোক মই কৈছোঁ বহুত ইণ্টাৰভিউত হয় এইটো নীল আকাশ নীলদাই বৰ্ণিলটো লগাই দিছিলে পিছফালে Okay. আৰু মোৰ অৰিজিনেল চাৰ্টিফিকেট মানস প্ৰতিম দাস মানস প্ৰতিম দাস। বহুতকেইটা ইণ্টাৰভিউত অলৰেডি কৈছে বাৰু ভাল লাগিল আপোনাক লগ পাই আৰু আমাৰ যে গানটো কৰিল আজি কোচ ৰাজবংশী গানটো আপোনাৰ কেনেকুৱা লাগিল খুব ধুনীয়া হৈছে আৰু মোৰ সঁচাকৈ ভাল লাগিছে পোনপ্ৰথমবাৰৰ বাবে ৰাজবংশী মানে ভাষাৰ এটি গীত কৰিবলৈ সুবিধা পাইছোঁ আগতে মঞ্চ অনুষ্ঠান যেতিয়া কৰিবলৈ যাওঁ বঙাইগাঁও ফালে বা এইফালে ৰাজবংশী গীত গোৱা হয় কিন্তু এতিয়া গ'লে নিজৰ গীত এটা গাব পাৰিম যিহেতু ফাৰ্ষ্ট টাইম কৰিলোঁ সঁচাকৈ ভাল লাগিছে হয় আমাৰো খুব ভাল লাগিছে মিউজিকটো মই মানে শুনে গাটো উঠি গৈছে নাচো নাচো লাগি গৈছে একেবাৰে নাই গানটো সঁচাকৈ বৰ ধুনীয়া আৰু দাদা বিজয় ৰায় ইমান ধুনীয়াকৈ লিখিছে সুৰটো আৰু কথাখিনি তো কৰি ভাল লাগিছে বিৰাট আচ্ছা এই সংগীতৰ লগত আপোনাৰ জড়িত কিমান বছৰৰ পৰা মই সংগীতৰ লগত জড়িত বুলি ক'ব লাগিব মই ক্লাছ 6ৰ পৰা মই মঞ্চ অনুষ্ঠান কৰিছোঁ ক্লাছ 6ত আৰু তেতিয়াৰ পৰা আৰম্ভ তাৰপিছত আনুষ্ঠানিক শিক্ষা ল'লোঁ তাৰপিছত ক্লাছ 7 মানত মই প্ৰথম কেছেটত গাইছিলোঁ আজিৰ পৰা স্কুল বন্ধ বুলি এখন কেছেট আছিলে ওলাইছিলে বৰপেটা শংকৰদেৱ শিশু নিকেতনৰ পৰা তাৰ টাইটেল ট্ৰেকটো গাইছিলোঁ তেনেকৈ আৰম্ভ তোমাকে ৰাখিম বুকুতে 1 মিলিয়ন পাৰ হ'ল এমাহত কেনেকুৱা মানে মনৰ অভিজ্ঞতা কেনেকুৱা মানে কেনেকুৱা অনুভৱ বুজাব নোৱাৰা এটা অভিজ্ঞতা মই বুজাব নোৱাৰিম কৈ পেলাই কাৰণ যেতিয়া আমি গান এটা কৰোঁ ৰাইজৰ বাবে ভয় এটা থাকে মনত সদায় আৰু মোৰ এতিয়া যিহেতু নিজে মিউজিক প্ৰডাকশ্যন কৰোঁ বেলেগৰ গানবিলাক কৰিলে মই গম পাই থাকোঁ যে এইটো গান ভাল পাব নাপাব মই কৈ দিব পাৰোঁ যে এইটো গান মানুহে ভাল পাব কিন্তু নিজৰ গানটোত সেই কনফিডেঞ্চটো কেতিয়াও নাপাওঁ তো মানুহে ইমানখিনি আদৰি লৈছে ইমান বেছি মৰম দিছে মানে বুজাব নোৱাৰোঁ বহুত বহুত বেছি ধন্যবাদ সকলোকে আৰু অকণমান গুণগুণাই দিব লাগিব ভাবি ললো নিজৰ আপোন তুমিহে নাভাবা আঁকি ললো দুচকুতে তুমিহে নেদেখা জানে বুজে সকলোৱে তুমিহে নেদেখা আছে যদি মোলে মৰম কিয়নো নোকোৱা হেঁপাহ মোৰ বাঢ়ে দিনে শুন তুমি নজনাকে নোৱাৰিমে থাকিব মই তুমি নোহোৱাকে থেংক ইউ তুমি নোহোৱাকে থাকিব নোৱাৰে এই তুমি জনী কোন আছেনে নাই এইটো চিক্ৰেট হৈ থাকক গতিকে মানে কি হয় বহুত তেনেকে আছেতো সেইকাৰণে এইটো চিক্ৰেট হৈ থাকক বহুত নাই বাৰু তথাপি নহয় আপোনাৰ ফালৰ পৰা নাই কিন্তু বেলেগ ফালৰ পৰা থাকিব পাৰে ন ট্ৰাই কৰিব পাৰে গতিকে চিক্ৰেট হৈ থাকক গতিকে সময়ত গম পাব ন আচ্ছা প্ৰেম বুলিলে কি বুজে প্ৰেম এটা ধুনীয়া অনুভৱ
সকলোকে লাগে জীৱনত সকলোকে যায় বিৰাট দৰকাৰী অনুভৱ এটা গতিকে তাকেতো প্ৰেম নহ'লেতো আৰু জীৱন আমি সংগীত কৰা মানুহ যিহেতু হয়, হয়। সংগীতৰ লগত জড়িত মানুহ কিন্তু বহুত বেছি দৰকাৰ কাৰণ বহুত বেছি প্ৰেমটোৱে এটা অনুভৱ ন প্ৰেমৰ পৰাই হয়, বস্তুবিলাক হয়, সৃষ্টি হয় 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 তো তেনেকে ভাবো আৰু আচ্ছা আপোনাৰ প্ৰথম মানে কেনেকুৱা ভাল লগা প্ৰথম আপোনাৰ মানে বেছি ভাল লগা ছিংগাৰ বেছি ভাল লগা ছিংগাৰ বুলি একচুৱেলি মানে- মই নকওঁ কাৰণ মোৰ এনেকুৱা একো নাই যে মই আমুকক ভাল পাওঁ আমুকৰে গান শুনো মই চবৰে গান শুনি ভাল পাওঁ পোনপ্ৰথমেতো জুবিন গাৰ্গৰ কথা ক'ব লাগিব জুবিন দাৰ গান শুনি পেলাই গান গাবলৈ শিকিছো তাৰপিছত পাপন দাৰ গান ভাল পাওঁ দীক্ষিত দাৰ গান ভাল পাওঁ আৰু আমাৰ নতুন নীল দাৰ গান ভাল পাওঁ এতিয়া শংকুৰাজ কোঁৱৰ আহিছে তেওঁৰ গান ভাল পাওঁ শুনি বাকী হিন্দী ভিতৰত সোণু নিগম সদায় ফেভৰেট অল টাইম ফেভৰেট অৰিজিত সিং ভাল লাগে জুবিন নটিয়াল ভাল লাগে তো সকলোৰে গান শুনি ভাল পাওঁ আৰু ফিমেলৰ ভিতৰত অসমীয়াত ক'বলৈ শান্তাবাৰ কথা ক'ব লাগিব প্ৰথম তাত প্ৰিয়ংকা বা আছে দীপলিনাৰ গান এতিয়া সকলোৱে ভাল পায় শুনি ভাল লাগে তাৰপিছত হিন্দীত শ্ৰেয়া ঘোষাল তাৰপিছত নতুনৰ ভিতৰত পলক মুচ্ছল শুনি ভাল লাগে আৰু মানে কি হয় মানে আমাৰো জানিব মন যায় আৰু ৰাইজৰো জানিব মন যায় তো কিছুমান কথা সেইকাৰণে একদম। সুধিলো আৰু গতিকে ভালে লাগিল আপোনালোকৰ লগ পাই আৰু এইটো ধৰা আমাৰ কুশল বংশী গামোচা আচ্ছা ধন্যবাদ বহুত ধন্যবাদ ভিডিঅ'টো বেছি দীঘলীয়া নকৰো আৰু একদম। আমাৰো যাব লাগে কাৰণ মানে বহুত পিছত বহুত দেৰি হ'ল। গতিকে আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগে তেন্তে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে থকা আৰু বেল আইকনটো নতুন গীত বজাই আহি দিব। আছে ক খ গ ঘ ৰাজবংশী মই মিউজিক কৰিছো দীক্ষিতাই গাইছে বিজয় ৰায়ৰ কথা আৰু সুৰ আৰু বাকী আনুষংগিক যিমানখিনি মানুহ বিশ্বজিত আছে লগত আৰু অনুপ্ৰায় তেওঁ প্ৰযোজনা সহায় কৰিছে গতিকে লগত মুন কলিতা তেওঁ প্ৰযোজনাত সহায় কৰিছে গতিকে সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু আমাৰ গোটেই টিমটোৰ পৰা বেষ্ট উইচেছ যে গানটো সকলোৱে ভাল পাওঁ আদৰি ল'ব বুলি ভাবিছো আৰু দাদাৰো এটা চেনেল আছে সেয়া হৈছে বাবন বৰ্ণিল অফিচিয়েল সকলোৱে অলৰেডি চাইছে 51K ছাবস্ক্ৰাইব হ'ল সোনকালে 100K কৰি দিব লাগে আৰু আজি গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰিব মই ডিছক্ৰিপশ্যনৰ লিংকটো দিম বাৰু তাৰপিছত আৰু আজি বিকি ছাৰক কিন্তু বহুত মিছ কৰিলো বিকি এতিয়া নাই বাৰু সি ঘৰত গৈছে আমি নেক্সট টাইম যেতিয়া লগ পাম বিকিও থাকিব তাকে আৰু গুৱাহাটীত একেলগে কাম কৰা এটা মানে আশা থাকিল আৰু একেলগে কাম নিশ্চয় আৰু আজি প্ৰথম লগ পাইছো এইটো যাত্ৰা চলি থাকিব ট্ৰেইনৰ নিচিনা একদম অ'কে বাই বাই দেৰিলৈকে কষ্ট কৰি আছে দাদাই আমাৰ চাউণ্ড ইঞ্জিনিয়াৰ দাদা আমাৰ ৰাজবংশী কথাবিলাক বহুত বেলেগ দাদা মানে এনেকা লাগে যেন মানে কিবা খং কৰি কিবা কৈছো নেকি তেনেকুৱা যেন লাগে গতিকে আমাৰ কুশ ৰাজবংশী জনগোষ্ঠীৰ ফালৰ পৰা এখন গামোচাৰে অলপ আদৰ মৰম কৰি লওঁ আৰু ধন্যবাদ উদীপ্ত দা আকৌ লগ পাম কেতিয়াবা নহয় দাদা শিৱসাগৰ গ'লে যাম আপোনালোকৰ ঘৰত ফোন কৰিলে গাহৰি খায় নে নাখায় এইটো প্ৰিয় আমাৰ প্ৰিয় খুৱাব নে নোখুৱাব খাবা থেংক ইউ এয়া আমি ওলালোঁ 0DB ষ্টুডিঅ'ৰ পৰা সেয়া ওপৰত 0DB ষ্টুডিঅ' আৰু এয়া আমাৰ আহি পাল গাড়ী এলা আমি যাং গাড়ীত উঠিয়া মানে বহুত টাইম ৰখি লওঁ বাবাৰে এনেকা কৰে গোটেই ৰাস্তা মই বেৰিয়াই আজি বিশ্বজিতে আজি মোক হাৰাশাস্তি কৰে মাৰছে দেই এলা যাং এৰা আমাৰ ড্ৰাইভাৰ দাদা এই কিবা চাবা লাগছে কি চাবা লাগছে নতুনকে আহিছে এইটো পে ইণ্ডিয়া গতিকে আমি যাওঁ এতিয়া যাব ওলালোঁ কাৰণ ট্ৰেইন যদি লেট হৈ যায় তাহলেতো চেছ সৰ্বনাশ গতিকে যাব লাগে সোনকালে যাব লাগে সোনকালে জোৰে চলা গাড়ীখন গৈ এয়া আমি যাওঁ বাই বাই ষ্টুডিঅ' এইটো ষ্টুডিঅ'টো আমি যাওঁ 5:30 ট্ৰেইন যিহেতু আমাৰ দাদাই বোলে নি পঠাব আধা ঘণ্টাতে বোলে 10 মিনিট 12 মিনিটমান লগা বুলি কৈছে গতিকে আমি যাই আমি গাড়ীৰ পৰা নামিলোঁ গাড়ী ভাড়া দি আছে আৰু তাৰপিছত আমি এতিয়া বিৰিয়ানী খাবা যাম আমি বিৰিয়ানী খাব গৈ আছোঁ ইয়াতে বিৰিয়ানী বোলে কমতে পায় সেইকাৰণে খাই যাওঁ আৰু পেটটো ভোক লাগিছে পেটটো অলপ ভৰাই যাওঁ কি হ'ল আচ্ছা কি খাম জানা বিৰিয়ানী আজি বিৰিয়ানী খাম ক'ত খাম